নমস্কাৰ ফ্ৰেণ্ড নতুন এটা আপডেট আহিছে গভৰ্ণমেণ্ট জবৰ এতিয়া অসম চৰকাৰৰ তৰফৰ পৰা ওলাইছে ইয়াত 133টা পোষ্ট আছে আপডেটৰ বিষয়ে কমপ্লিট কৰাৰ আগতে যিখিনি নতুন ফ্ৰেণ্ডে আজি প্ৰথম চাইছে মোৰ চেনেলটো এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰোৱা সাবস্ক্ৰাইব কৰিলে মই যিবিলাক চাকৰি সম্পৰ্কীয় ভিডিঅ' দিওঁ কি নতুন চাকৰি কি চাকৰি কেতিয়া এডমিট দিব বা কি চাকৰি কেতিয়া ৰিজাল্ট দিব সকলোবোৰ আপডেট আপোনালোকে মোৰ চেনেলত পাব মই ইনফৰমেশ্যনবিলাক পালে আগতীয়াকৈ মোৰ চেনেলটোত দিওঁ বলক ভিডিঅ' আৰম্ভ কৰোঁ কি নতুন জব ওলাইছে বলক চাওঁ ইয়াৰ পোষ্টবিলাক এনেকুৱা ধৰণৰ আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট আছে এইটো আপোনাৰ হেড অফিচৰ হ'ব কামটো ইয়াত 20টা পোষ্ট আছে আৰু ইয়াৰ গ্ৰেজুৱেট হ'ব লাগিব এইটো আৰ্টছ সায়েন্স বা কমাৰ্চ বুলি কোনো কথা নাই 6 মান্থৰ কিন্তু কম্পিউটাৰ ডিপ্ল'মা আছে এইটো লাগিব সেইটো থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ তাৰিখৰ পৰা এপ্লাই চলিব আৰু আপোনালোকৰ 23 তাৰিখে শেষ হ'ব এপ্লাই তাৰপিছত আৰু এটা পোষ্ট ইয়াত বহুখিনি পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেলৰ ইয়াত গভৰ্ণমেণ্ট স্কুল লেভেলৰ আপোনালোকে ইয়াত গ্ৰেজুৱেট লাগিব সেম 6 মান্থৰ কম্পিউটাৰ লাগিব আৰু দৰমহাটো 14000 পৰা আৰম্ভ কৰি 60000 হৈকে হ'ব আৰু 5600 টকা গ্ৰেড পে হ'ব আৰু তাৰপিছত আৰু এটা পোষ্ট আছে আপোনাৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট এইটো যদিও গ্ৰেজুৱেট তাত ইকনমিক বা মেথামেটিক্স লাগিব সাবজেক্টছ আৰু ডিগ্ৰী লেভেল নলেজ কম্পিউটাৰ থাকিব লাগিব 6 মান্থৰ আৰু আপোনাৰ দৰমহাটো সেম আৰু ইয়াত 14টা পোষ্ট আছে আৰু ফ্ৰেণ্ড ইয়াৰ লাষ্ট ডেট হ'ল 23 তাৰিখ যিবিলাক ফ্ৰেণ্ডে ইয়াত এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰক ষ্টাৰ্ট হৈছে এপ্লাই ইতিমধ্যে আৰু ইয়াত আপোনাৰ যেটো আপোনাৰ OMR বেসিক এক্সাম হ'ব 100 মাৰ্ক থাকিব আপোনালোকে নিজে চাব পাৰে কম্পিউটাৰ টেষ্টটো হ'ব ঠিক আছে ফ্ৰেণ্ড এনেকুৱা আপডেট পাই থাকিবলৈ মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আপোনালোকে পাই থাকিব আৰু লাইক কৰি দিও ভিডিঅ'টো